ৰাইজৰ মাজলৈ এই কেকটো দৰ্শনৰ বাবে দিয়া তেখেতৰ উপজা দিন গীটাৰ সদৃশ কেক এই কেকটো কাটি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু So the rice हेलो फ्रेंड आपनलोকৰ ভাল নিশ্চয় আজি জুবিন গাৰ্গৰ বাৰ্থডে উপলক্ষে আজি আমি এটা ডাঙৰ কেক কাটিম আৰু আপোনালোকক দেখাবলৈ গৈ আছো ভিডিওটি আপোনালোকে চাই থাকক বাৰ্থডে উপলক্ষে আজি এইবিলাক আমি ধুনিয়াকে ষ্টেজ বনাইছো আৰু দুজন সিঙ্গাৰ আহি আছে আমাৰ মাজত আৰু এইবাৰ মানে অলপ মানে জাকজমকতাৰে পাতিছো জুবিন দাৰ বাৰ্থডে আৰু আপোনালোকে ভিডিওটো চাই থাকিব শিল্পী জুবিন গাৰ্গৰ উপজা দিন এই দিনটো গোটেই ভাৰতবৰ্ষৰ লগতে টংলা বৰজলা গাঁৱৰ ফেন ক্লাবেও অনুষ্ঠিতভাৱে আপোনালোকৰ সহায় সহযোগত উদযাপন কৰিবলৈ বিচাৰিছে উদ্যোক্তাসকলে মোক এই অনুষ্ঠানটিৰ হাত ধৰিবলৈ দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া আমি জুবিনদাৰ উপজা দিনৰ উপলক্ষে অনুৰাগীসকলে এটা কেক কাটিবলৈ ওলাইছে গতিকে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছো খন্তেক পিছতে আমি জুবিনদাৰ উপজা দিন উপলক্ষে এটা কেক কাটি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিম লৈ অহা হৈছে ৰাইজৰ মাজলৈ এই কেকটো দৰ্শনৰ বাবে দিয়া হৈছে আজি জুবিন গাৰ্গ আমাৰ মৰমৰ শিল্পী তেখেতৰ উপজা দিন এই উপজা দিনটিত আমি বৰজলা ফেন ক্লাবৰ হৈ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে তেখেতৰ এই উপজা দিনটি উদযাপন এটা গীটাৰ সদৃশ কেক এই কেকটো কাটি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন আমি কামনা কৰিম সমূহ ৰাইজক আমি ওচৰ চাপি আহিবলৈ অনুৰোধ জনাইছো এটি হাততালি জোৰে মই উদ্যোক্তাসকলক ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছো So the rice আমাৰ আটাৰে মৰমৰ শিল্পী মৃণাল আহি পাইছে তেৱেঁতি সুমধুৰ খণ্ডৰে আমাক আপ্লুত কৰিব উদযাপন কৰিম আজি জুবিনদাৰ 49 সংখ্যক জন্মদিন আজি জুবিনদাৰ 49 সংখ্যক উপজা দিন এই উপজা দিনটো সমগ্ৰ ভাৰতবৰ্ষতে তেখেতৰ অনুৰাগীসকলে পালন কৰিছে গতিকে আমিও সমগ্ৰ ভাৰতবৰ্ষৰ লগতে টংলাৰ বৰজলাৰ ৰাইজেও অনুষ্ঠিতভাৱে হ'লেও তেখেতৰ জন্মদিন পালন কৰি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিছো এটা মন জ্বলোৱা হৈছে মন জ্বলাইছে আমাৰ ডক্টৰ ৰাজীৱ সদা ৰাইজ জুবিনৰ উপজা দিনটো উদযাপন কৰি তেখেতৰ দীৰ্ঘায়ু জীৱন কামনা কৰোঁ হয় ফ্ৰেন্ড এইটো হৈছে আমাৰ মৰমৰ জুবিন দাৰ এটা বিশাল ডাঙৰ গিটাৰৰ কেক আৰু এই কেকটো আমি এতিয়া কাটিবলৈ আৰম্ভ কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক জয় জুবিন দা এই আমাৰ কেক কাটা চৰ্চা আৰম্ভ হৈছে আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন দা
ৰাইজক আহি এইবিলাক মুহূৰ্তত সাক্ষী হ'বলৈ আমি অনুৰোধ জনাইছোঁ। সৰু সৰু ছোৱালীবিলাকক এতিয়া অলপ অলপ কৈ দিম। হেল্ল' এতিয়াহে মমতাল আমি নুমাম, এতিয়া নুনুমা নহয়। ঐ চবে একেলগে নুমাম দে, এতিয়াহে মমটো। শ্ৰদ্ধাৰ জুবিন অনুৰাগী এইফালে ইফালে 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 ঐ চবে একেলগে ফুকাবি বেং হা। এই সুন্দৰ সন্ধিয়াটো এতিয়াহে ফুকাম দে আমি। कल्पना से तुका हुआ